আজি বেংকলৈ গৈছিলো, বেংকত ডাঙৰ ডাঙৰ ধনী দুজন মানুহে কথা পাতি আছে। পইচানো কি, পইচা হাতৰ মলিহে। ময়ো শুনি ললো, কাণ পাতি থকা মানুহ। ঘৰলৈ আহিম, ধুই লগাই পুৰা উলিয়াই আছো। এইটো হাতৰ মলিহে। হাতৰ মলি পাই পইচা হয় বুৰ্বক, নাজানো তই। ডাঙৰ মানুহে কথা পাতিছে ৰ। লোকলা চাকৰি পাইছে, মই কি কৰো এতিয়া? মই নাপালো। তই ঘৰতে এগাল এগাল খাও শাক খাওঁ শাক বুলি ক'লে নহ'ব হা দেউতা। মই জানো মই প্ৰেমত পোৱা, যেতিয়াৰ পৰা প্ৰেমত পৰিলো তাৰ পিছৰ পৰা একোৱে কৰিব নোৱাৰো। পগলীয়া কালতে প্ৰেমত পৰি পগলা হলি তই। মই পগলা হলো। লোকলা চাকৰি পালে মই পগলা হলো। মোৰ ঘৰৰ মানুহে পগলা। দাদা ৰ'বচোন, আমি এই নিউজৰ ফালৰ পৰা আহিছিলো। মানে এই ইয়াত যে বানপানী হৈছে, মানে আপোনাৰ অনুভৱ কেনেকুৱা? মানে আপোনাৰ কেনেকুৱা লাগিছে মনটো? কেনেকুৱা লাগিছে? বেয়া ফূৰ্তি, পুৰা ফূৰ্তি হৈছে ইয়াত। পুৰা খাবলৈ একো চব অভাৱ নাইকিয়া হৈ গৈছে। মানে পুৰা ফূৰ্তি হৈছে। ব'লা আমাৰ ঘৰলৈ যাওঁ আহা। নালাগে নাযাওঁ। নালাগে, তোমালোকে নালাগে আহা। নিউজৰ পৰা আহিছা ন? নিউজৰ পৰা। দাদা নিউজ অসমৰ এতিয়া সকলো জেগাতে যে পানী পানী হৈছে। হৈছে। মাননীয় মুখ্যমন্ত্ৰী মোৰ ডাঙৰীয়াৰ ঘৰতো পানী হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এতিয়া কি সহায় লাগে আপোনালোকক? গুৱাহাটীতো পানী হৈছে। হয়। তেওঁ নিজৰ ঘৰৰ পদূলিত পানী হৈছে। হয়। তেওঁ নিজৰ সহায় নিজে লওক। তেওঁ গুৱাহাটীত পাক এটা মৰা নাই, মই শুনা মতে। পানীত খোজ এটা দিয়া নাই দেই। মোক আৰু বেলেগ কথা নুসুধিবি তহঁতি। নিউজৰ ফালৰ পৰা মোৰ ঘৰটো দেখাবহে পালি। চৰে তই কেলে এনেকে খোজ কাঢ়িছ? কাম এটা আছে, যা। কোনোবাই পিটিলে তোক? কওঁ কেলে কেনেকে খোজ কাঢ়িছ? পিটিবলৈ কাৰোবাৰ দম আছে নেকি? কওঁ কি হ'ল কওঁ। হাগিলো, পেনে চেনে হাগিলো। বাছখন ৰখাব কৈ আছো, কণ্ডাক্টৰকে ৰখাই দিয়া নাই, পেনে চেনে হাগি দিলো। এতিয়া কেনেকে খোজ কাঢ়িছ? গোন্ধাইছে পাই। সেইটো কাৰণে জানিয়াটো পেলাই থৈ আহো। জানিয়াটো এই চোপা হৈ গ'ল। দাদা এই বানপানী যে সাহায্য দি আছিলে যে, পালে নাই সেই সাহায্যটো? চব পালো, কিন্তু এই পানী বটলৰ চিপছটো পোৱা নাই। সেইটো ক'ত দি আছে শুনি আছো মই। নিউজে চিউজে বানপানীত বোলে চিপছ আৰু পানী বটল দিছে। দিছে হয়। সেইটো তহঁতিয়ে দি আছে নি বাৰু? আমিয়ে দিছো। তহঁতকে বিচাৰি ফুৰিছিলো। টিউচন কৰি আহিলো মা, ইমান গৰম পৰিছে। সেই ঠাণ্ডা পানী এক গিলাচ পাম নি? ফ্ৰিজৰ পানী। ফ্ৰিজৰ পানী এক গিলাচ। বাপেৰে মুঠছে ইয়াত পুৰা ফুলি গৈ দিছে। বল খাগে। তেনেকে কলি কি ইমান ৰাতি পাইছহি যে টিউচন কৰি? ছাৰে এতিয়া বেছিকে পঢ়াইছে। মই এতিয়া ছাৰক ডাইৰেক্টলি ক'ব পাৰো নি? ছাৰ নপঢ়াব, মই গেধা। তই নাই ৰাম গেধা। যেনে তেনে চবতে পাছ কৰ। ছাৰ আমি নিউজৰ ফালৰ পৰা আহিছিলো। মানে মই বৈজ্ঞানিক। আপুনি বৈজ্ঞানিক, জানিয়ে আহিছো। এই গৰমত আপুনি ৰাইজৰ কাৰণে কি আৱিষ্কাৰ কৰিছে? আৱিষ্কাৰ মানে মই কৰিয়ে থাকো। এটা আৱিষ্কাৰ গৰমৰ ওপৰত মই এটাই কৰিছো, তোমালোকৰ বাবে। কিন্তু কি কৈছে? অসমৰ ৰাইজৰ বাবে। যেতিয়া গৰম উঠিব তেতিয়া এনেকে টিংটো লৈ ঢালি দিব। আৰু গৰমৰ কাৰণে তোক বেলেগ আৱিষ্কাৰ দিব লাগে। ফেন বনাইছে বৈজ্ঞানিকে। নিউজৰ ফালৰ পৰা আহিছ তই।